90 দিনৰ ভিতৰত চাৰ্জশ্বিট যদি দাখিল নকৰে তেলে কাৰাৰুদ্ধ হৈ থকা ব্যক্তিয়ে ডিফল্ট বেইলৰ সুযোগ গ্ৰহণ কৰিব পাৰে। ইংৰাজী ভাষাত দুটা আওপুৰণি মেক্সিম আছে, জাষ্টিছ ডিলেইড ইজ জাষ্টিছ ডিনাইড। যদি জাষ্টিছ দিবলৈ যাওঁতে দীঘলীয়া সময়সীমা লাগে তেতিয়াহ'লে নিশ্চিতভাৱে সমল হেৰাই যোৱাৰ সম্ভাৱনা থাকে। একেদৰে আৰু এটা মেক্সিম আছে, জাষ্টিছ হাৰিড ইজ জাষ্টিছ বাৰিড। যদি জাষ্টিছ দিবলৈ যাওঁতে আৰক্ষীয়ে তদন্ত প্ৰক্ৰিয়া খৰকটীয়া কৰে তেতিয়াহ'লেও সমল আহৰণ কৰাত আৰক্ষী সক্ষম হৈ নুঠিব পাৰে, তেতিয়াহ'লে এখন সাৱলীল চাৰ্জশ্বিট দাখিল কৰাত আৰক্ষী ব্যৰ্থ হ'ব পাৰে। তেনে ক্ষেত্ৰত আদালতত চাৰ্জশ্বিট দাখিল কৰিলেও চাৰ্জশ্বিটৰ মানদণ্ড যদি উচ্চ মানদণ্ডৰ নহয়, তাত উপযুক্ত সমল যদি সন্নিৱিষ্ট হৈ নাথাকে তেতিয়াহ'লে কিন্তু আৰক্ষীয়ে যিসকল ব্যক্তিক গ্ৰেপ্তাৰ কৰি চাৰ্জশ্বিট দাখিল কৰে বা অন্যথাই তেনে ব্যক্তিসকলক দোষী বুলি আঙুলি তোৱালেও আদালতৰ মজিয়াত কিন্তু তেওঁবিলাক হাৰি যোৱাৰ সম্ভাৱনা বৃহৎ পৰিমাণৰ থাকে। সেইকাৰণে মই আইনৰ ছাত্ৰ হিচাপে ভাবোঁ যে মিডল পাথটোৱে বেষ্ট। জাষ্টিছ হাৰিড ইজ জাষ্টিছ বাৰিড সেইটো নহওক, জাষ্টিছ ডিলেইড বা যিটো ফকৰা যোজনা মই আওৰালোঁ, দুয়োটাৰ মধ্যপন্থাটোৱে সম্পূৰ্ণ আজিৰ তাৰিখত সাৱলীল হ'ব বুলি মই ভাবোঁ। আৰু আৰক্ষীয়ে ইতিমধ্যেই কালি যিখন আৰক্ষীয়ে SITৰ যিখন প্ৰেছ কনফাৰেন্স আছিল তাত স্পষ্টভাৱে কৈছে যে সময়সীমাৰ ভিতৰত চাৰ্জশ্বিট দাখিল কৰিব, অৰ্থাৎ সেই সময়সীমাটো আইনত যিটো লিপিবদ্ধ আকাৰত আছে, ধাৰাটো হৈছে ছেকশ্যন 187 BNSS, তাৰ সেই সময়সীমাটো হৈছে 90 দিন। পুনৰবাৰ দোহাৰিলোঁ, খুব খৰখেদা কৰিলেও সমল আহৰণ কৰাত আৰক্ষী ব্যৰ্থ হ'ব পাৰে, আৰু খুব যদি দীঘলীয়া কৰে তেতিয়াহ'লেও সমল বিলুপ্তিৰ পথলৈ গুচি যোৱাৰো সম্ভাৱনা থাকে। পুনৰবাৰ দোহাৰিলোঁ, মিডিল ৰাস্তাটোৱেই আনন্দ সুন্দৰ হ'ব, আৰু আইনত যিটো লিপিবদ্ধ আকাৰত আছে সেই কথাখিনিৰ ঊৰ্ধতটো কোনো যাব নোৱাৰে, আইনৰ ঊৰ্ধত কোনো যাব নোৱাৰে। সেইকাৰণে সেই সময়সীমাটোত আৰক্ষী ষ্টিক কৰি থাকিব বুলি মই আশাবাদী, আৰু আৰক্ষীয়ে সেই কথাটো ইতিমধ্যেই ৰাজহুৱাভাৱে দোহাৰিছে যে সময়সীমাৰ ভিতৰত আৰক্ষীয়ে চাৰ্জশ্বিট দাখিল কৰিব। বৰ্তমানলৈ যি তদন্ত প্ৰক্ৰিয়া চলিছে, নিশ্চিতভাৱে ভিচেৰা ৰিপৰ্ট আহি পাইছে, পষ্টমৰ্টেম ৰিপৰ্ট আহি পাইছে, সমল আৰক্ষীয়ে আহৰণ কৰিছে, বিভিন্ন ব্যক্তিয়ে সাক্ষ্য গ্ৰহণ কৰিছে। ছিংগাপুৰত বসবাস কৰি থকা বিভিন্নজনৰ আজিও কেইজনমান সম্ভৱতঃ হাজিৰ হৈছে, তেওঁলোকৰ ইয়টত থকা ব্যক্তিসকলৰ সাক্ষ্য গ্ৰহণ কৰিছে। তদন্ত আজিৰ তাৰিখলৈ সম্ভৱতঃ সঠিক দিশত চলি থকা বুলিয়ে ক'ব লাগিব। সকলো আশাবাদী এই তদন্তৰ ওপৰত অসমত বসবাস কৰা সকলো ভাৰতীয় নাগৰিকৰ, ভাৰতবৰ্ষত বসবাস কৰা সকলো ভাৰতীয় নাগৰিকৰ, আনকি বিশ্ববাসীয়েও এই তদন্তৰ ওপৰত তেখেতসকলৰ চকু নিবন্ধ হৈ আছে। মই ভাবোঁ আৰক্ষীয়ে সাৱলীলভাৱে তদন্ত কৰিব, সকলো সমল গোটাব আৰু সময়সীমা